কাৰ্বিসকলৰ শীতকালীন উৎসৱ ৰংকেৰ উপলক্ষে মই আহি আছোঁ এক কলিয়াবৰৰ এখন কাৰ্বি গাঁৱলৈ আৰু আপোনালোককো আজি ৰংকেৰ উৎসৱৰ কেইটামান দৃশ্য ব্লগৰ জৰিয়তেই দেখুৱাম, চাই থাকিব। দেখিছে এয়া এখন গেট বনাই দিছে আৰু লিখা আছে কাৰ্ডম। কাৰ্বি পৰম্পৰাগত সাজপাৰ পিন্ধি ইমান ধুনীয়াকৈ ওলাই আহিছে তেওঁলোক, চাওকচোন গাঁৱৰ মুখীয়াজনৰ ঘৰলৈ আহিছে আৰু ইয়াতেই উৎসৱ হ'ব আজি ৰংকেৰ উৎসৱ। জনবিশ্বাস অনুসৰি কাৰ্বি লোকসকলৰ যাতে বেমাৰ আজাৰ নহয়, বিপদ বিঘিনি নহয় আৰু শস্যৰ উৎপাদন যাতে বৃদ্ধি হয় সেইবাবে তেওঁলোকে দেৱ দেৱতাক পূজা অৰ্চনা কৰে ৰংকেৰ উৎসৱত। আহিয়ে দেখিছোঁ এইফালে এয়া তেওঁলোকে ৰংকেৰ উপলক্ষে তেওঁলোকৰ আৰাধ্য দেৱতাক পূজা পাতল কৰি আছে। এয়া গাঁৱৰ সকলো মহিলা একেলগে পাচলি কাটিছে, কোনোবাই বনাইছে, সকলোৱে মিলিজুলি মানে আজি উৎসৱত ভাগ লৈছে আৰু এনেকৈ। কাৰ্বি লোকসকলৰ খাদ্য সদায় পৰম্পৰাগতই হয়, তেওঁলোকে খুব মাংসবোৰ আমাৰ দৰে খুব মছলা ইমান নিদিয়ে, তেওঁলোকে সাধাৰণতে পুৰে নাইবা সিজাই খায় আৰু আজিও তেওঁলোকে মাংস বিভিন্ন ৰকমত বনাব, পুৰিব, তাৰপিছত বাঁহৰ চুঙাত দিব, খুব টেষ্টি হয় কিন্তু খাদ্যবোৰ তেওঁলোকৰ। ছোৱালীবোৰ দেখিবলৈ সঁচাকৈ ইমান ধুনীয়া, চাওকচোন পৰম্পৰাগত সাজযোৰত যে সঁচাকৈ ইমান ধুনীয়া লাগিছে। ৰংকেৰ উৎসৱ পালন কৰিবলৈ কাৰ্বি লোকসকলে সাধাৰণতে কলপাত, তৰাপাত, তাৰপিছত বাঁহৰ চুঙা আদি আমাৰ প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ সাধাৰণতে সেইবোৰে ব্যৱহাৰ কৰা দেখিছোঁ।